টাইমছ ডায়েৰীৰ কবিতাপাঠ অনুষ্ঠানত এইবাৰ শুনক ডক্টৰ আকাশী তৰাৰ কণ্ঠত অবিনাশ দত্তৰ কবিতা তুমি মেঘ মল্লাৰ যুগুতাইছে সমুদ্ৰমণি নেওগ। অবিনাশ দত্তৰ তুমি মেঘ মল্লাৰ। তুমি মেঘ মল্লাৰ, তুমি মেঘ মল্লাৰ, তোমাৰ ৰাগীত নামি আহে বৰষুণ। কপি কপি বৰষুণৰ টোপালবোৰ তিতে বৰষুণত, ভাগৰুৱা বৰষুণ। মেঘ মল্লাৰৰ বৈপ্লৱিক আহ্বান, বৰষুণজাক সেই বিপ্লৱৰে পৰিভাষা। তামৰঙীৰ পৰা সেউজীয়া হোৱাৰ বিপ্লৱ, শুকান পাতৰ পৰা কুঁহি পাতৰ বিপ্লৱ, উৰুঙা ফাগুনৰ পৰা ৰজস্বলা প্ৰকৃতিৰ বিপ্লৱ। বিপ্লৱ সকলোতে থাকে, কি প্ৰকৃতি কি মানুহ। পতিতালয়খনৰ এন্ধাৰ বাটটোত মানুহৰ আহযাহ কম। মুখৰ আঁৰৰ মুখাবোৰৰ বাহিৰে তালৈ সহজে মানুহ নাযায়। ভয়, লাজ, শংকা যিকোনো কাৰণ হ'ব পাৰে, কিন্তু সহজে মানুহ তালৈ নাযায়। পিছে তাতো থাকে বিপ্লৱ, মানে পতিতালয়ত, এটা দেহৰ আৰু আনটো পেটৰ। তুমি মেঘ মল্লাৰ, তোমাৰ ৰাগীত নামি আহে বৰষুণ। কপি কপি বৰষুণৰ টোপালবোৰ তিতে বৰষুণত, ভাগৰুৱা বৰষুণ, ভাগৰুৱা দেহ আৰু দুয়ো পক্ষৰ পৰিতৃপ্ত ভোক।